তোমাৰ লগত কেতিয়াবা এনেকুৱা হয়নে কিবা এটা কথাক তুমি বহুত মন লগাই পঢ়ি মুখস্থ কৰি লোৱা তথাপিতো লাগতিয়াল সময়ত সেইটো পাহৰি যোৱা তুমি বিচাৰা নেকি তোমাৰ ইন্টেলিজেন্স মানে বুদ্ধিৰ ক্ষমতা বহুত গুণে বাঢ়ি যাওক তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ পাছত তোমাৰ এক সপোন পূৰ হ'ব তোমাৰ এই মগজু ছুপাৰ কম্পিউটাৰ নিচিনা ফাষ্ট হৈ যাব মই তোমাক এনেকুৱা কিছুমান কৌশলৰ কথা ক'ম যাৰ দ্বাৰা তোমাৰ ব্ৰেইন পাৱাৰ কমচে কম 10 গুণে বাঢ়ি যাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা কাৰণ এই ভিডিঅ' তোমাৰ লাইফ চেঞ্জ কৰি দিব বহুতে ভাবে সিহঁতে যিখিনি বুদ্ধি লৈ জন্ম হৈছে সিহঁতৰ বুদ্ধি গোটেই জীৱন কিমানেই থাকিব এইটো একেবাৰে মিছা ইন্টেলিজেন্স আৰু স্মৃতি শক্তি বৃদ্ধি কৰাটো 100% পচিবল হয় ইয়াত বহুতো ট্ৰিক্স আছে যিটো বহুতে নাজানে সৰ্বপ্ৰথমে নিজৰ মগজুটো শান্ত কৰাৰ চেষ্টা কৰা আৰু তোমাৰ মনত যি শব্দ বা কথাবোৰ চলি থাকে তাক শান্ত কৰা তুমি এইটো মন কৰিবাচোন আমাৰ মাইণ্ডটো এনি টাইম বিজি থাকে মগজুটোৰ প্ৰতিক্ষণে কিবা নহয় কিবা এটা চলি থাকে যদি তোমাৰ নিজৰ বুদ্ধি বঢ়াব আছে তেন্তে এইটো অভ্যাস কৰিব লাগিব অৰ্থাৎ ব্ৰেইনৰ যিবোৰ ছবি বা ইমেজ ঘূৰি থাকে তাক থাকিব দিয়া কিন্তু যি শব্দবোৰ চলি থাকে সেইটো বন্ধ বা শান্ত কৰি দিয়া গোটেই দিনটোকে শব্দবোৰ শান্ত কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ নিজৰ মনৰ ভিতৰত কথা নাপাতিবা অকল বস্তুবোৰ অবজাৰ্ভ অথবা নিৰীক্ষণ কৰা এই কামটো 6-7 দিন কৰাৰ পাছত তুমি এইটো নোটিছ কৰিবা যে সেই শব্দবোৰ এতিয়া লাহে লাহে নোহোৱা হৈ গৈছে মানে এসপ্তাহ এইটো কৰাৰ পাছত তোমাৰ মগজু অটোমেটিক্যালি দিনভৰ শান্ত হৈ থাকিব আৰু তাৰপাছত চাবা তোমাৰ অবজাৰভেশ্যন পাৱাৰ মানে নিৰীক্ষণ কৰা শক্তি বহুত গুণে বাঢ়ি যাব তুমি মনত বক কৰা ঠাইত অকল বস্তুবোৰ দেখিয়ে তাক সম্পূৰ্ণকৈ বুজি যাবা অৰ্থাৎ তোমাৰ বুদ্ধিৰ ক্ষমতা বাঢ়ি যাব এটা সামান্য ছাত্ৰ আৰু জিনিয়াছ ছাত্ৰৰ মাজত এইটোৱে পাৰ্থক্য থাকে জিনিয়াছ ছাত্ৰৰ মনত উল্টা পুল্টা কথাবোৰ চলি নাথাকে সেয়েহে তাৰ মাইণ্ডটো পুৰা শান্ত আৰু ফ'কাছ থাকে আৰু যেতিয়া তোমাৰ মগজু শান্ত থাকিব তেতিয়া সি সম্পূৰ্ণকৈ কাম কৰিব আৰু যিকোনো গণিত সমস্যা বা যিকোনো বিষয় ইমান সোনকালে বুজি পাই যাব যিটো তুমি ভাবিবও নোৱাৰা ইন্টেলিজেন্সটো তুমি এনেকৈ বঢ়াব পাৰিবা মানে যিটো ট্ৰিক্স কোৱা হ'ল সেইটো প্ৰেক্টিছ কৰিলে তোমাৰ বুজি পোৱাৰ ক্ষমতা একাগ্ৰতা সম্পূৰ্ণকৈ বাঢ়ি যাব তুমি নিজৰ মগজুক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা বঢ়াব পাৰিবা কিন্তু তাৰ পাছত তুমি বিচাৰিবা যে বুদ্ধিৰ লগতে তোমাৰ মেমৰি পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি যেন বাঢ়ি যায় যিকোনো বস্তু বা বিষয়ক মনত ৰাখিবলৈ আমি নিজৰ পঞ্চ ইন্দ্ৰিয় ব্যৱহাৰ কৰোঁ সেইবোৰ হ'ল চকু কাণ নাক জিভা আৰু ছাল চকুৰে চাই আমি যিকোনো বস্তুক মেমৰি হিচাপে মগজুত ষ্ট'ৰ কৰিব পাৰোঁ প্ৰিয় সংগীত শুনিলে আমি কাণৰ দ্বাৰা সেইটো অডিঅ' হিচাপে মগজুত ষ্ট'ৰ কৰোঁ পাৰফিউমৰ সুগন্ধ নাকৰ সহায়ত মনত ৰাখোঁ ভাল লগা খাদ্য খোৱাত জিভাৰ দ্বাৰা মনত ৰাখি থওঁ জুয়ে পুৰিলে কেনেকুৱা লাগে সেইটো অনুভৱ ছালৰ দ্বাৰা হয় যিকোনো বস্তুক আমি চাওঁ শুনো গোন্ধ লওঁ টেষ্ট কৰোঁ বা অনুভৱ কৰোঁ সেই সকলোবোৰ মেমৰি আমাৰ ব্ৰেইনত গৈ ষ্ট'ৰ হৈ যায় আমাৰ মগজুটো যিকোনো কম্পিউটাৰতকৈ চোকা হয় কিন্তু যদি আমাৰ মগজুটো সঁচাকৈ কম্পিউটাৰতকৈ চোকা তেনেহ'লে আমি বস্তুবোৰ পাহৰি যাওঁ কিয় কাৰণ আমি বস্তুবোৰ মনত ৰখা সঠিক টেকনিকটো ব্যৱহাৰ নকৰোঁ আমি সাধাৰণতে কি কৰোঁ মুখস্থ কৰোঁ ধৰি লওক এষাৰ বাক্য আছে যাক তুমি মনত ৰাখিব খুজিছা ৰামে ফুটবল খেলি আছে মই উদাহৰণৰ কাৰণে জাষ্ট এটা বাক্য লৈ আছোঁ তুমি এই টেকনিকেৰে কিন্তু যিমান ইচ্ছা সিমানে বাক্য মনত ৰাখিব পাৰা তোমাক যেতিয়া এই লাইনটো মনত ৰাখিব হয় তেতিয়া তুমি ইয়াক মনত নাৰাখা আচলতে তুমি ইয়াক মুখস্থ কৰা পৰীক্ষাৰ কাৰণে প্ৰশ্নৰ উত্তৰবোৰ তুমি মুখস্থ কৰি লোৱা তুমি বাৰে বাৰে লাইনটো কৈ মনত ৰাখিব চেষ্টা কৰা ৰামে ফুটবল খেলি আছে ৰামে ফুটবল খেলি আছে ৰামে ফুটবল খেলি আছে ইয়াৰ দ্বাৰা আপোনাৰ মগজুৱে আপুনি বাৰে বাৰে আওৰাই থকা বস্তুবোৰ অডিঅ'ৰ দ্বাৰা আপোনাৰ ব্ৰেইনত ষ্ট'ৰ কৰি লয় এইটো অকল এটাই লাইন আছিল ডাঙৰ ডাঙৰ প্ৰশ্নৰ উত্তৰবোৰ আমি এনেকৈয়ে কৰোঁ যিকোনো বস্তুক বাৰে বাৰে কৈ অডিঅ'ৰ দ্বাৰা আমি মনত ৰাখোঁ কিন্তু এইটো আচলতে অতি সাধাৰণ টেকনিক হয় কোনো বস্তু মনত ৰাখিবলৈ কাৰণ তুমি নিজৰ পঞ্চ ইন্দ্ৰিয়ৰ পৰা অকল এটা ইন্দ্ৰিয়কে কামত লগাইছা বস্তু এটা মনত ৰাখিবলৈ আৰু সেইটো হ'ল অডিঅ' যদি তুমি 5টা ইন্দ্ৰিয় পাইছা তেনেহ'লে অকল এটাকে কিয় ইউজ কৰি আছা তোমাক আইডিয়াই নাই চাগে যদি তুমি নিজৰ পঞ্চ ইন্দ্ৰিয় ব্যৱহাৰ কৰি যিকোনো বস্তু এটাক মনত ৰাখিব চেষ্টা কৰা তোমাক কিমান বছৰলৈকে মনত থাকি যাব ৰামে ফুটবল খেলি আছে এইটোক মনত ৰাখিবলৈ সকলোতকৈ আগত নিজৰ ইমেজিনেশ্যন অৰ্থাৎ কল্পনাৰ শক্তিক ব্যৱহাৰ কৰা সেইটোক ফিল কৰা তুমি ভাবা ৰাম নামৰ এজন ল'ৰাৰ কথা সি ফুটবল খেলি আছে সি এখন ৰঙা ৰঙৰ টি চাৰ্ট লগাইছে খেলপথাৰত ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে মানে যিকোনো বাক্যক এটা চিনৰ নিচিনা মনত ৰাখা আৰু যিকোনো বস্তুক ইউনিক বনোৱা আমাৰ ব্ৰেইনে ইউনিক বস্তুবোৰ ভাল পায় ইউনিক মানে হ'ল আনতকৈ অলপ বেলেগ ৰামে ফুটবল খেলি আছে এই লাইনটোক তুমি চিনেমাৰ এটা চিনৰ নিচিনা নিজৰ মনত কল্পনা কৰা আৰু এইটো ভাবা যিটো ফুটবল আছে সেইটো মাল্টি কালাৰ হয় মানে ৰঙা নীলা বগা হালধীয়া চব ৰং আছে ফুটবলটোত এনেকৈ যদি তুমি বেলেগ ধৰণে মনত ৰখাৰ চেষ্টা কৰা তেতিয়া তোমাক বহুত দিনলৈ মনত থাকিব এই টেকনিকৰ দ্বাৰা তুমি যিকোনো বিষয় মনত কৰি ল'বা কিন্তু যিকোনো বস্তুক তুমি কিমান দেৰিলৈ মনত ৰাখিব পাৰিবা আৰু লাগতিয়াল সময়ত সেইটো মনত পেলাব পাৰিবানে নাই সেইটো তোমাৰ ষ্টেট অফ মাইণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ মানসিক দশাৰ ওপৰত যেতিয়া কিবা এটা এনচাৰ ঘৰত ভালকৈ মনত কৰি লোৱা বহুত লিখিও প্ৰেক্টিছ কৰি লোৱা কিন্তু যেতিয়া পৰীক্ষা হলত যোৱা তেতিয়া
ফটককৈ পাহৰি যোৱা কথাটো হ'ল সেইটো তোমাৰ ব্ৰেইনৰ মেমৰিৰ পৰা উৰি যোৱা নাই সেইটো মেমৰিতে আছে কিন্তু তুমি নিজৰ মনত ৰখা অৰ্থাৎ ষ্টেট অফ মাইণ্ডৰ কাৰণে সেইটো অলপ সময়ৰ কাৰণে পাহৰি যোৱা পৰীক্ষাৰ ভয় তোমাৰ ওপৰত হাবি হৈ যায় সেইটোৰ কাৰণে তুমি চব পাহৰি যোৱা সেইটো নহ'বলৈ তোমাক নিজৰ ষ্টেট অফ মাইণ্ডক ৰিলেক্স ৰাখিব লাগিব পৰীক্ষাত লিখাৰ আগতে 10-12 বাৰ মান গভীৰ উশাহ নিশাহ লৈ ল'বা আমি সকলোৱে জানো যে পৰীক্ষাৰ সময়ত নিজকে ৰিলেক্স ৰাখিবলৈ বহুত কঠিন কিন্তু এই ডিপ ব্ৰিডিঙৰ টেকনিকে বহুত সহায় কৰিব গভীৰ উশাহ নিশাহ ল'লে আমাৰ শৰীৰত অক্সিজেনৰ মাত্ৰা বাঢ়ি যায় যাৰ ফলত আমাৰ মেমৰি পাৱাৰ বাঢ়ি যায় ডিপ ব্ৰিডিঙৰ দ্বাৰা শৰীৰটো ৰিলেক্স হৈ যাব যাৰ ফলত তুমি ভালকৈ এনচাৰবোৰ আকৌ মনত পেলাব পাৰিবা তোমাক সকলো বস্তু আৰামছে মনত পৰি যাব 99% ষ্টুডেণ্টে এই মনত পেলোৱা অৰ্থাৎ ৰিকল কৰা কৌশলটো নাজানে যিয়ে টেনচনৰ সময়ত ৰিলেক্স হ'ব শিকি যায় তাকে ছুপাৰ স্মাৰ্ট ষ্টুডেণ্ট বুলি কোৱা যায় ৰিলেক্স থকাটো ইমান ইজি নহয় ইয়াক চবেই কৰিব নোৱাৰে কিন্তু এই ভিডিঅ'টোত আপুনি কৌশল আৰু ট্ৰিক্সটো পালে আৰু সেইটো হ'ল ডিপ ব্ৰিডিং এটা কাম কৰা তুমি ইয়াক এতিয়া ব্যৱহাৰ কৰি চাই লোৱা গভীৰভাৱে উশাহ নিশাহ লোৱা তুমি আগতকৈ এলাইভ অৰ্থাৎ জীৱিত অনুভৱ কৰিবা ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিয়া আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ধন্যবাদ